বন্ধুসকল সকলোৱে নিজৰ জীৱনত দেশ বিদেশত গৈ এবাৰ ধুনীয়া চহৰ দেখাৰ ইচ্ছা থাকে কিন্তু কিছুমানৰ এই সপোন পূৰণ নহয় এই কাৰণে আজি মই পৃথিৱীৰ 5 সকলোতকৈ ধুনীয়া চহৰ দেখাম যাৰ সুন্দৰৰ চৰ্চা গোটেই পৃথিৱীতে আছে ইয়াৰে কিছুমান চহৰ নিজৰ প্ৰাকৃতিক সুন্দৰৰ কাৰণে জনজাত হয় আৰু কিছুমান নিজে বনোৱা আৰ্কিটেক্সাৰ আৰু সংস্কৃতিৰ কাৰণে সুন্দৰ হয় নাম্বাৰ 1 পেৰিছ ফ্ৰান্স এনেকুৱা নহয় যে সুন্দৰ চহৰৰ কথা ক'লে তাত পেৰিছৰ নাম নাহে বন্ধুসকল পেৰিছ চহৰখন সুন্দৰ আইকনিক আৰ্কিটেক্সাৰেল ইমাৰতেৰে ভৰি আছে ইয়াত আপুনি বহুত পুৰণা পেলেচ কেথেড্ৰেলছ মিউজিয়াম আৰু আৰ্ট গেলাৰী দেখিব পাব যিয়ে পৰ্যটকক বহুত আকৰ্ষণ কৰে ইয়াৰ পৰা কোবালষ্টন ষ্ট্ৰীট আৰু মেনিকিউড গাৰ্ডেন নচোৱাকৈ কোনো পৰ্যটক নাযায় বন্ধুসকল পেৰিছত এফিল টাৱাৰ অপেৰাৰ নেশ্যনেল পেৰিছ চিনে ৰিভাৰ কোৰ্ছ সকলোতকৈ পপুলাৰ এট্ৰাকশ্যন মানা হয় নাম্বাৰ 2 ভেনিছ ইটালী বন্ধুসকল ইটালীত থকা এই চহৰক ৱাটাৰ চিটি নামেৰে জনা হয় আপুনি শুনি আচৰিত হ'ব যে চহৰৰ মাজেৰে এটা নদী বৈ গৈছে এই কাৰণে ইয়াৰ মানুহে গাড়ীৰ ঠাইত নাওৰ ব্যৱহাৰ কৰে ইমানেই নহয় যে এই চহৰৰ আৰ্কিটেক্সাৰৰ কাৰণে বহুত জনজাত হয় ইয়াৰ প্ৰত্যেকটো লোকেল বিল্ডিং প্ৰায় 500 বছৰ পুৰণা হয় আৰু এই বিল্ডিঙক বহুত ভালদৰে ৰাখে বন্ধুসকল ইয়াত গ'লে ইয়াৰ জনপ্ৰিয় গণ্ডোলা ৰাইড নিশ্চয় কৰিব ইয়াত আপোনাক নাওত বহাই গোটেই চহৰ দেখুওৱা হয় ইয়াত গৰমৰ দিনত গ'লে বহুত ভাল লাগে এই কাৰণে এপ্ৰিলৰ পৰা জুন মাহৰ মাজত যাব লাগে নাম্বাৰ 3 উদয়পুৰ ইণ্ডিয়া বন্ধুসকল ভাৰতত অৱস্থিত এই চহৰক চিটি অফ লেক নামেৰে জনা যায় ইয়াৰ সুন্দৰৰ চৰ্চা গোটেই পৃথিৱীতে আছে কিছুমান লোকে এই চহৰক ৰোমান্টিক চিটিও বুলি কয় বন্ধুসকল উদয়পুৰ প্ৰাচীন মন্দিৰ ৰজা মহাৰজাৰ দিনৰ ঘৰ আৰু ইয়াত থকা নদী ইয়াৰ দৃশ্য বহুত সুন্দৰ হয় যিয়ে সকলোকে আকৰ্ষিত কৰি তোলে উদয়পুৰ চহৰে নিজৰ সংস্কৃতি আৰু ৰয়েল পাষ্টৰ কাৰণে জনা যায় নাম্বাৰ 4 ছেন ফ্ৰান্সিস্কো বন্ধুসকল আপোনাৰ বাজেট যদি অলপ বেছি হয় আৰু মডাৰ্ণ ঠাইত যাবলৈ ইচ্ছা কৰিব তেতিয়াহ'লে ইউনাইটেড ষ্টেটত থকা ছেন ফ্ৰান্সিস্কো চহৰ আপোনাৰ কাৰণে বহুত ধুনীয়া হ'ব এই চহৰে নিজৰ বহুত ইমাৰত শ্বপিং মল আৰু 5 ষ্টাৰ ৰেষ্টুৰেণ্টৰ কাৰণে বহুত ফেমাছ হয় বন্ধুসকল আপুনি যদি ছেন ফ্ৰান্সিস্কোত যায় তেতিয়াহ'লে ইয়াৰ গোল্ডেন গেট ব্ৰিজত নিশ্চয় ভিজিট কৰিব এই ৰঙা কালাৰৰ ব্ৰিজ বহুত ধুনীয়া আৰু ডাঙৰ হয় নাম্বাৰ 5 ৰিঅ' ডে জেনেৰিঅ' ব্ৰাজিল বন্ধুসকল ব্ৰাজিলৰ নাম শুনাৰ লগে লগে আপোনাৰ মনত কাৰ্নিভেলছ ফুটবলৰ কথা নিশ্চয় আহে বহুত আচৰিত বস্তু দেখিব পাব ব্ৰাজিলৰ ৰিঅ' ডে জেনেৰিঅ' চহৰত ইয়াত এটা ছাইডত ডাঙৰ ডাঙৰ পাহাৰ আৰু আনটো ছাইডত নীলা সাগৰ আৰু এনেকুৱা দৃশ্য আপুনি ৰিঅ' ডে জেনেৰিঅ'ত দেখিব পাব এই চহৰত ৱৰ্ল্ড ফেমাছ বিচ মৰিঅ'মেণ্টেল ষ্টেচু আৰু প্ৰাকৃতিক সুন্দৰতাৰ কাৰণে বহুত ফেমাছ হয় বন্ধুসকল এই 5 চহৰৰ ভিতৰত কোনখন চহৰ বেছি ভাল লাগিছে কমেণ্ট বক্সত নিশ্চয় জনাব যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে মই লগ পাম আপোনালোকক নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই